কৰ্মীক হত্যাৰ চেষ্টা এগৰাকী ভুৱা আমচু কৰ্মী লুৎফুৰ ৰহমান নামৰ এগৰাকী ভুৱা আমচু কৰ্মীয়ে গাড়ীয়ে মহতিয়াই এগৰাকী আমচু কৰ্মীক হত্যাৰ চেষ্টা কৰিছিল আৰু এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুৱা আমচু কৰ্মী লুৎফুৰ ৰহমানক আটক কৰিছে আৰক্ষীয়ে আৰু যিগৰাকী আমচু কৰ্মীক হত্যাৰ চেষ্টা কৰা হৈছিল সেইগৰাকী আমচু কৰ্মীক কোনোমতে প্ৰাণ ৰক্ষা কৰিছে আমচুৰ এটা প্ৰতিনিধি দলে। এবাৰ এগৰাকী আমচু কৰ্মীক হত্যাৰ চেষ্টা এগৰাকী ভুৱা আমচু কৰ্মীক হত্যাৰ চেষ্টা কৰিছে এটা ভুৱা আমচু কৰ্মীয়ে গাড়ীয়ে খুন্দিয়াই হত্যাৰ চেষ্টা আমচু কৰ্মীক এগৰাকী আমচু কৰ্মীক গাড়ীয়ে খুন্দিয়াই হত্যাৰ চেষ্টা কৰিছে ভুৱা আমচু কৰ্মীয়ে নিজকে আমচু কৰ্মী বুলি পৰিচয় দিছিল লুৎফুৰ ৰহমান সহ এটি দুৰ্বৃত্তৰ দলে আৰু হোজাই বন বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। আজি হত্যাৰ চেষ্টা কৰাৰ সময়তে কোনোমতে আমচু নেতাগৰাকীৰ প্ৰাণ ৰক্ষা কৰে আমচুৰ এটি প্ৰতিনিধি দলে আৰু ঘটনাৰ সন্দৰ্ভত হোজাই আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে নিজকে আমচু নেতা বুলি পৰিচয় দিয়া লুৎফুৰ ৰহমানক আৰু পূৰ্বেও ফেচবুক যোগে সামাজিক মাধ্যমত বিভিন্ন গালিগালাজ দিয়াৰ অভিযোগ আছে লুৎফুৰ ৰহমানৰ বিৰুদ্ধে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে এগৰাকী আমচু কৰ্মীক হত্যাৰ চেষ্টা কৰিছে এগৰাকী ভুৱা আমচু কৰ্মীয়ে লুৎফুৰ ৰহমান নামৰ সেই ভুৱা আমচু কৰ্মীগৰাকীয়ে গাড়ীয়ে মহতিয়াই এগৰাকী আমচু কৰ্মীক হত্যাৰ চেষ্টা কৰিছিল আৰু নিজকে আমচু কৰ্মী বুলি পৰিচয় দিছিল লুৎফুৰ ৰহমান সহ এটি দুৰ্বৃত্তৰ দলে আৰু হোজাই বন বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছিল এই ঘটনা। আজি হত্যাৰ চেষ্টা কৰা সময়তে কোনোমতে আমচু নেতাগৰাকীৰ প্ৰাণ ৰক্ষা কৰে আমচুৰ এটি প্ৰতিনিধি দলে আৰু ঘটনা সন্দৰ্ভত নিজকে ভুৱা আমচু বুলি পৰিচয় দিয়া নিজকে আমচু নেতা বুলি পৰিচয় দিয়া সেই ভুৱা আমচু নেতাগৰাকীক লুৎফুৰ ৰহমান নামৰ সেই ভুৱা আমচু নেতাগৰাকীক ইতিমধ্যে আটক কৰিছে হোজাই আৰক্ষীয়ে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে এগৰাকী আমচু কৰ্মীক হত্যাৰ চেষ্টা কৰিছে ভুৱা আমচু কৰ্মীয়ে গাড়ীয়ে খুন্দিয়াই হত্যাৰ চেষ্টা কৰিছে এগৰাকী আমচু কৰ্মীক লুৎফুৰ ৰহমান নামৰ এগৰাকী ব্যক্তিয়ে এগৰাকী যুৱকে নিজকে আমচু নেতা বুলি পৰিচয় দিছিল আৰু সেই লুৎফুৰ ৰহমান নামৰ সেই দুৰ্বৃত্তটো আৰু তেখেতৰ সমান্তৰালভাৱে তাৰ লগত এটা দুৰ্বৃত্ত দল আছিল আৰু সেই দুৰ্বৃত্ত দলটোৱে নিজকে আমচু নেতা বুলি পৰিচয় দি আমচু নেতাগৰাকী হত্যাৰ চেষ্টা কৰিছিল আৰু ঘটনা সন্দৰ্ভত সেই ভুৱা আমচু নেতা লুৎফুৰ ৰহমানক ইতিমধ্যে আটক কৰিছে হোজাই আৰক্ষীয়ে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে আমচু কৰ্মীক হত্যাৰ চেষ্টা কৰিছে ভুৱা আমচু কৰ্মীয়ে গাড়ীয়ে খুন্দিয়াই হত্যাৰ চেষ্টা আমচু কৰ্মীক নিজকে আমচু কৰ্মী বুলি পৰিচয় দিছিল লুৎফুৰ ৰহমান সহ এটি দুৰ্বৃত্তৰ দলে আৰু হোজাই বন বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছিল এই ঘটনা। আজি হত্যাৰ চেষ্টা কৰা সময়তে কোনোমতে আমচু নেতাগৰাকীৰ প্ৰাণ ৰক্ষা কৰে আমচুৰ এটি প্ৰতিনিধি দলে ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে নিজকে আমচু নেতা বুলি পৰিচয় দিয়া লুৎফুৰ ৰহমানক আৰু এইবাৰ ভুৱা আমচু কৰ্মীয়ে এইবাৰ হত্যাৰ চেষ্টা কৰিছে এগৰাকী আমচু কৰ্মীক লুৎফুৰ ৰহমান নামৰ সেই ভুৱা আমচু কৰ্মীগৰাকীয়ে গাড়ীয়ে মহতিয়াই এগৰাকী আমচু কৰ্মীক হত্যাৰ চেষ্টা কৰিছিল আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে লুৎফুৰ ৰহমান নামৰ সেই ভুৱা আমচু কৰ্মীগৰাকীক আটক কৰিছে হোজাই আৰক্ষী আৰু যিগৰাকী আমচু নেতাক হত্যাৰ চেষ্টা কৰা হৈছিল সেই আমচু নেতাগৰাকীৰ কোনোমতে প্ৰাণ ৰক্ষা কৰিছে আমচুৰ এটি প্ৰতিনিধি দলে। আমাৰ হাতত কিছু দৃশ্য আছে তাৰ সমান্তৰালভাৱে আমচু নেতাৰ মন্তব্য আছে আমি একাধিকক্ৰমে আপোনালোকৰ বাবে আগবঢ়াইছোঁ। অভিযোগত আমি বিগত দিনত আমচুৰ পৰা বহিষ্কাৰ কৰা লুৎফুৰ নামৰ এজন যুৱকে বিগত কেইদিনমানৰ পৰা তেওঁৰ নিজৰ ফেচবুক একাউণ্ট তথা ফেক আইডিৰ জৰিয়তে এই জাতীয় ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপবাদ বা বিভিন্ন ধৰণৰ অশ্লীল গালিগালাজ দিয়া পৰিলক্ষিত হৈছে। আজি সেই একেধৰণে আমাৰ সাধাৰণ সম্পাদকৰ ব্যক্তিগত কামত আমি ডিএফঅ কাৰ্যালয়লৈ আহিছিলোঁ আৰু লুৎফুৰ নামৰ এই ব্যক্তিজনে আৰু 2-3-4জন দুষ্কৃতিকাৰীক লগত লৈ আমাক প্ৰাণে মাৰাৰ ভাবুকি দিছে আৰু দৌৰি গৈ তেওঁৰ ব্যক্তিগত যিখন ডাষ্টাৰ বগা ৰঙৰ
চাৰিচকীয়া বাহন আছে, এই বাহনখনত উঠি পেলাই ষ্টাৰ্ট দি আমাক মাৰিবলৈ আগবাঢ়ে। গতিকে আমি এই ক্ষেত্ৰত আৰক্ষীক অৱগত কৰা হৈছে। আমাৰ দাদা মনোহৰ হোসেন বকুলভাইকো আমি অৱগত কৰিছোঁ আৰু আৰক্ষীক অৱগত কৰাৰ লগে লগে আৰক্ষী এজাহাৰৰ ভিত্তিত ইতিমধ্যে এই দুষ্কৃতিকাৰীজনক আটক কৰিছে থানালৈ। আৰু আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে বাকী থকা যিসকল দুষ্কৃতিকাৰী আছে, যিসকলে বিভিন্ন দিনত আমাক প্ৰাণে মাৰাৰ ভাবুকি দিছে আৰু আজি দিনৰ পোহৰত গাড়ীৰে মাৰাৰ যি মৃত্যুৰ ভাবুকি দিছে, এই দুষ্কৃতিকাৰীবোৰক কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। এই অভিযোগত আমি বিগত দিনত আমচুৰ পৰা বহিষ্কাৰ কৰা লুৎফৰ নামৰ এজন যুৱকে বিগত কেইদিনমানৰ পৰা তেওঁৰ নিজৰ ফেচবুক একাউণ্ট তথা ফেক আইডিৰ জৰিয়তে এই জাতীয় ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপবাদ বা বিভিন্ন ধৰণৰ অশ্লীল গালিগালাজ দিয়া পৰিলক্ষিত হৈছে। আজি সেই একেধৰণে আমাৰ সাধাৰণ সম্পাদকৰ ব্যক্তিগত কামত আমি ডিএফঅ কাৰ্যালয়লৈ আহিছিলোঁ আৰু লুৎফুৰ নামৰ এই ব্যক্তিজনে আৰু 2-3-4জন দুষ্কৃতিকাৰীক লগত লৈ আমাক প্ৰাণে মাৰাৰ ভাবুকি দিছে আৰু দৌৰি গৈ তেওঁৰ ব্যক্তিগত যিখন ডাষ্টাৰ বগা ৰঙৰ চাৰিচকীয়া বাহন আছে, এই বাহনখনত উঠি পেলাই ষ্টাৰ্ট দি আমাক মাৰিবলৈ আগবাঢ়ে। গতিকে আমি এই ক্ষেত্ৰত আৰক্ষীক অৱগত কৰা হৈছে। আমাৰ দাদা মনোহৰ হোসেন বকুলভাইকো আমি অৱগত কৰিছোঁ আৰু আৰক্ষীক অৱগত কৰাৰ লগে লগে আৰক্ষী এজাহাৰৰ ভিত্তিত ইতিমধ্যে এই দুষ্কৃতিকাৰীজনক আটক কৰিছে থানালৈ। আৰু আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে বাকী থকা যিসকল দুষ্কৃতিকাৰী আছে, যিসকলে বিভিন্ন দিনত আমাক প্ৰাণে মাৰাৰ ভাবুকি দিছে আৰু আজি দিনৰ পোহৰত গাড়ীৰে মাৰাৰ যি মৃত্যুৰ ভাবুকি দিছে, এই দুষ্কৃতিকাৰীবোৰক কৰায়ত্ব কৰিব লাগে আৰু